শুকুৰবাৰীয়া জুম্মাৰ নামাজ আদায় কৰি গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। যমুনামুখত মুছলমান সমাজৰ প্ৰশংসনীয় পদক্ষেপ। অপৰাধমূলক কাৰ্যকলাপৰ লগত জড়িত ব্যক্তিক কবৰস্থানত স্থান দিয়া নহ'ব। হয়, সততে মুছলমান সমাজত অপৰাধৰ প্ৰৱণতা বুলি ইতিমধ্যে সমগ্ৰ ৰাজ্যতে চৰ্চাৰ বিষয় হৈ পৰিছে। তেনে সময়তে হোজাই জিলাৰ যমুনামুখবাসী ৰাইজে আজি শুকুৰবাৰীয়া জুম্মাৰ নামাজ আদায় কৰি গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। যমুনামুখৰ 7খন গাঁও ৰাইজে মিলি গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰ পৰা যমুনামুখত যিসকল লোকে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰী সেৱন বা বিক্ৰী কৰিলে সমাজৰ পৰা বহিষ্কাৰ কৰাৰ লগতে কবৰস্থানত কবৰ দিয়া নহ'ব বুলি ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে মছজিদ, মাদ্ৰাছা, ঈদগাহতো সেই পৰিয়ালৰ কোনো সদস্যৰে জানাজা নামাজ আদায় কৰিবলৈ দিয়া নহ'ব। সমান্তৰালকৈ ধৰ্ষণকে আদি কৰি ডাঙৰ ডাঙৰ অপৰাধমূলক কাৰ্যত জড়িত থকা সকলোৰে ক্ষেত্ৰতে একে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি গাঁৱৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে এই বিষয়ক লৈ মছজিদ পৰিচালনা সমিতিয়ে বহু কেইজনলৈ জাননীও প্ৰেৰণ কৰিছে। তাৰ পাছতো যদি এইসকল লোকে কোনো ডাঙৰ ডাঙৰ অপৰাধ সংঘটিত কৰে তেনেহ'লে ৰাইজে সেইসকলক ধৰি আৰক্ষীৰ হাতত গতাই দিব। মুঠৰ ওপৰত যমুনামুখত এখন অপৰাধমুক্ত অঞ্চল হিচাপে গঢ়াৰ প্ৰয়াস ৰাইজৰ। আমি প্ৰস্তাৱ লৈছোঁ, আমাৰ সমাজৰ নেচাৰ বিৰুদ্ধে আমি প্ৰস্তাৱ লৈছোঁ। এই প্ৰস্তাৱটো আমি ৰাইজক আজি পঢ়ি শুনাই দিছোঁ। জুম্মাত আমাৰ ৰাইজ চব ৰাইজ একতাবদ্ধ হৈ এই প্ৰস্তাৱ গৃহীত কৰিছোঁ আমি। আৰু এই প্ৰস্তাৱটো হ'ল নেচাৰ বিৰুদ্ধে প্ৰস্তাৱ। গাঞ্জা, লিকু, টেবলেট, ড্ৰাগছ আৰু মদ, এই 5টা বস্তুৰ ওপৰত আমি গুৰুত্ব দিছোঁ, আমাৰ সমাজে গুৰুত্ব দিছে। আৰু যাক পাম আমি এই নেশা আৰু নেশাজাতীয় বস্তুক আমি যাক পাম আমি তাক আমাৰ কবৰস্থানত আমি কবৰস্থ কৰিব নিদিওঁ। এইটো আমাৰ প্ৰস্তাৱ লোৱা হৈছে। আজি আমাৰ ৰাইজে সিদ্ধান্ত লৈছে। এইটো সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত। আৰু এটা প্ৰস্তাৱ লৈছোঁ আমি যে আমাৰ মাদ্ৰাছাৰ সন্মুখত বা মছজিদৰ সন্মুখত বা ঈদগাহ ৰাজহুৱা কোনো স্থানত এইবিলাক মানুহৰ যিবিলাক মানুহ ড্ৰাগছ সেৱনকাৰী বা নিচা সেৱনকাৰী এইবিলাক মানুহৰ জানাজা যাতে নহয়, এইটো প্ৰস্তাৱ আমি গৃহীত কৰিছোঁ। আমি গোটেই অঞ্চলৰ মানুহ লৈ একতাবদ্ধ হৈ আজি এই প্ৰস্তাৱ আমি পঢ়ি শুনাই দিছোঁ মছজিদত। জাননী প্ৰেৰণ কৰি দিছোঁ আমি সিহঁতক, যাতে আপোনালোকে যদি ড্ৰাগছ আগত খাইছে, নেশা কৰিছে, আপোনালোকে এতিয়াও আপোনালোকৰ গাৰ্জেন লৈ আমাৰ কমিটিৰ ওচৰত আহি যাওক, আমাৰ ৰাইজৰ ওচৰত আহি যাওক। আপোনালোকক আমি সহায় কৰিম। কেনেকৈ আপোনালোকে এই ড্ৰাগছটো বা নিচামুক্ত আপোনালোকে হ'ব লাগে, এইটো আমি সহায় কৰিম আপোনালোকক। আমি লিখিত জাননী দিছোঁ। কাৰোবাৰ ঘৰত আমি লিখিতভাৱে প্ৰেৰণ কৰা নাই, তথাপি আমি কমিটিয়ে খবৰ দিছোঁ। কমিটিয়ে ঘৰে ঘৰে গৈ কৈ আহিছোঁ ৰাজহুৱা হিচাপত। কোন কোন সমাজ আছে আপোনালোকৰ? আমালোকৰ লগত ঘাটটি পাঞ্জাগানা আছে, আমাৰ কাটাগাঁও পাঞ্জাগানা আছে, আজাদনগৰ পাঞ্জাগানা আছে, যমুনামুখ এণ্টায়াৰ জামে মছজিদ আছে। যমুনামুখ এণ্টায়াৰ জামে মছজিদৰ কমিটি যিটো আছে, ৰাইজ আছে, চব আমাৰ লগত আছে। এইখন গাঁৱে মিলি সিদ্ধান্ত লৈছে। আমি প্ৰায় 7-8খন গাঁৱে লৈ আমি এই সিদ্ধান্তটো লৈছোঁ আজি জুম্মাৰ নমাজৰ পিছত। চাওক, এজন ল'ৰা বা এজন পুৰুষ মানুহৰ লগত বহুতৰ লাইফ জড়িত হৈ থাকে। নিজৰ ল'ৰা ছোৱালী, নিজৰ মাক বাপেক, নিজৰ ৱাইফ লৈ চব জড়িত হৈ থাকে। এই নিচাখোৰবিলাকে যেতিয়া নিচা সেৱন কৰে তেতিয়া তেওঁলোকৰ লাইফটো এটা টাৰ্গেটত পৰি যায়। আৰু নিচা সেৱন কৰাৰ পাছত আজি অসমত যোনটো কাণ্ড চলি আছে, দৰ্শন কাণ্ড বা আৰু চুৰি কাণ্ড, ডকাইতি কাণ্ড, এইবিলাক চব নিচাৰ কাৰণে হৈ আছে। তো আমি চব ৰাইজ একত্ৰিত হৈ এইটোৱেই বিবেচনা কৰিছোঁ যে আমাৰ সামাজিকভাৱে যোনটো আমি ষ্টেপ ল'ব পাৰোঁ, প্লাছ প্ৰশাসনৰ সহায় বিচাৰি পেলাই আইনৰ আওতাত গৈ পেলাই আমি সামাজিকভাৱে যোনটো একশ্যন ল'ব পাৰোঁ, সেইটো একশ্যন আমি ল'বলৈ আজি গৈ আছোঁ। প্লাছ তাৰ বাবে আমি সিদ্ধান্তসমূহ ৰাইজে গ্ৰহণ কৰিলোঁ। আৰু এইটো ৰাজহুৱাভাৱেও লোৱা হৈছে, আইনগতভাৱেও লোৱা হৈছে। গতিকে পৰৱৰ্তী সময়ত যিসকল নিচাখোৰ আছে বা যিবিলাকে নিচা সেৱন কৰে, তেওঁলোকক সতৰ্ক কৰি দিয়া হৈছে যে যিমান দিনে যি হৈছে আগন্তুক দিনত যাতে এইটো নহয়, আমাৰ সমাজত নহয়। আৰু এইবিলাকৰ ওপৰত ডিপেণ্ড কৰি পেলাই আজিকালিৰ যোনটো অসমৰ যি অৱস্থা চলি আছে, দৰ্শন কাণ্ড, চুৰি হওক, ডকাইতি হওক, এইবিলাক চব এই নিচাৰ কাৰণে হৈ আছে। তো আমি বিচাৰোঁ যে এইটো আমাৰ যিমান গাঁও আমি সিদ্ধান্ত লৈছোঁ, আমাৰ ইয়াত বন্ধ হওক। ঘৰে ঘৰে যদি এইটো বন্ধ হৈ যায়, গোটেই অসমত বন্ধ হৈ যাব, গোটেই ইণ্ডিয়াত বন্ধ হৈ যাব। সেইটোৱে আমি নিৰ্ধাৰণ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, যমুনামুখ লাইভ।